আমাৰ বহুতেই আমাৰ ঘৰখন সজাবলৈ বিভিন্ন ধৰণৰ গছ ৰোপণ কৰোঁ আৰু যদি আমি নিয়মিতভাৱে এই গছবোৰ ৰোপণ কৰোঁ বা বাস্তু মানো, বাস্তু বিশেষজ্ঞসকলে কয় যে আমাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। ভাবে যে যদি আপুনি আপোনাৰ পিছফালে বা ছাদত জবা ফুলৰ গছ ৰোপণ কৰিব পাৰে, তেন্তে আপোনাৰ জীৱনটো একেবাৰে সুন্দৰ হ'ব পাৰে। ৰঙা জবা ফুল হনুমানজীৰ বৰ প্ৰিয়। প্ৰতি মঙলবাৰ আৰু শনিবাৰে যদি হনুমানজীৰ ভৰিত এটা ৰঙা জবা ৰাখিব পাৰে, বাস্তু বিশেষজ্ঞৰ মতে আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। লগতে যদি আপুনি দীৰ্ঘদিন ধৰি আৰ্থিক সংকটত বা টকা পইচাৰ অভাৱত পৰিছে, তেন্তে এই এটা ৰঙা জবাৰে মা কালী পূজা কৰিব পাৰে। গতিকে বাস্তুৰ নিয়ম মানি বাৰীত ৰঙা জবা ফুল এটা ৰাখে, কিন্তু গছ ৰোপণ কৰোঁতে নিয়ম মানি চলিব লাগিব। বাস্তুৰ মতে সঠিক ঠাইত ৰাখিব লাগিব। লেতেৰা জাবৰেৰে ভৰা ঠাইত কেতিয়াও এইবিধ গছ ৰোপণ নকৰিব। বাস্তুৰ মতে অপৰিষ্কাৰ ঠাইত গছ ৰোপণ কৰাটো একেবাৰে বাঞ্ছনীয় নহয়, কিন্তু ইয়াৰ বিপৰীত ফল হ'ব পাৰে। কিন্তু বাস্তুৰ বিশেষজ্ঞসকলে কয়, কেৱল জবা গছ, তুলসী গছ, গোলাপ গছ, এল'ভেৰা গছ নহয়, এই কামবোৰ আপোনাৰ চেহেৰাৰ বাবে অতি উপকাৰী।